পাখিলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউথ জয় আই অসম গুড মৰ্নিং আৰু আজি বজাৰ দেখুৱাম আপোনালোকক ইয়াৰে লতাকটাৰ মানে ৰাতিপুৱাই হয় বজাৰখনৰ ৰাতিপুৱাতে সামৰণি হয় এতিয়া আমি গৈ আছোঁ মোটামুটি শেষ হ'লে আমি ভালদৰে চাব নাপালোৱে আপোনালোকক দেখাম আৰু চাই থাকিব আমি চাহ খাই আহিলোঁ বিৰাট ভাল পাওঁ এনেকৈ চাহ খাই আগতে সৰু থাকোঁতে ৰঙিয়াত আমাৰ মাজু দেউতাহঁত আছিল ৰঙিয়াত মানে মাজু দেউতাই মোক এনেকৈ সৰুতে লৈ গৈছিল যাই এনেকৈ পিঠা চাহ মানে খুৱাই আনিছিল মোৰ সেইটোৱে মনত আছে পুৰা মই বহুত ভাল পাওঁ এনেকৈ পিঠা চাহ খাই এতিয়া লতাকটাৰ এইবিলাক বস্তু আমাৰ ঘৰতে পুৰা পায়ে এইটো কি বস্তুটো না কি হয় গম পাইছোঁ এইটো বস্তু কি বুলি কয় মণিপুৰী চিম এইবিলাক আমাৰ ঘৰতে পায় একদম আমি সুধিছোঁ ৰ'বচোন কিমান কি দাম ইয়াতে ঘৰুৱা বস্তুখিনিৰ এই ঢেকীয়া কিমান দাম কলফুল বিছ আৰু এই কেনেকৈ বেচিছে গাঁৱত মানে গাঁৱৰ বস্তুখিনি দেখালেও এইখিনি বস্তু আমিতো সদায় খাই থাকোঁ কিন্তু মই ইমান ভাল নাপাওঁ ইয়াতেতো সেই মানুহে কিনিছে পুৰা এনেকৈ নাপায়তো টাউনত একদম চব এইবিলাক বস্তুৱে ওলাইছে চব ঘৰুৱা বস্তুৱে ওলাইছে ইয়াতে চবেই ইফালে কেজি কিমান 360 লক্ষ্য কৰিছেনে এই বজাৰখনত প্ৰায় শাক পাচলিয়ে আছে চব শাক পাচলিয়ে চব ঘৰুৱা বস্তু ঘৰুৱা বস্তু সেউজীয়া বস্তু ইয়াত বিক্ৰী হৈছে চবখিনিতো আপোনালোকে দেখিছে কিমান দাম কি কৈছো এলা মই দেখিয়ে পোৱা নাছিলো চাও না মোক 7 নম্বৰ লাগে ভাল লাগছে কিমান এখন বৰখান নিয়া পাৰা আপোনালোকক
কি দেখা আমি ইয়াতে ঘূৰি আছোঁ চব সেই বস্তুৱে ঘৰুৱা বস্তুৱে আৰু আজি আমি ফাৰ্ষ্ট টাইম দেখিলোঁ এনেকুৱা বজাৰ ফাৰ্ষ্ট টাইম দেখিলোঁ চব কলপচলাৰ পৰা খেল আমি নলবাৰী ভাত পাইছোঁ খেল তাৰপিছত কি কচু ঢেকীয়া তাৰপিছত কঁঠাল কল সেইগিলাই মানে চব বোলে আদাৰ দাম কম হয় আদাৰ কেজি কিমান দাম বোলে কম হে বেলেগত সুধো আছো আদাৰ কেজি কিমান হে আমি বজাৰ আনিলো এইবোৰ দঙিব পৰা নাই দঙিব পৰা নাই আৰু ৰ'ব মই এটা কথা কওঁ বিশেষকৈ আজি আমাৰ এই বজাৰখন বহুত বহুত ভাল লাগিল কিছুমান ঠাইত বহে এনেকৈ ৰবিবাৰ মঙলবাৰ এটা ফোন আহিছে কৈছিলে পাহৰি থাকিলোঁ নহয় কিছুমান জেগাই জেগাই মানে আৰু চব বিল্ডিং ৰ'ব ৰবিবাৰ সোমবাৰ মঙলবাৰ বহুত জেগাত থাকে আমাৰ ইয়াত নাই আৰু আমাৰ নলবাৰীতো আমাৰ তেনেকৈ বজাৰ নবহে আমাৰ সদায় নলবাৰী বজাৰ সদায় হয় কিন্তু মানে মেইন টাউনৰ নবহে বাকী বহে আৰু কিবা বক্সি মেইন টাউনত নবহে বাকী নলবাৰী বুলি ক'লে আল্লাত বহে নলবাৰী মেইন টাউনত নবহে বাকী জেগাই জেগাই বহে আল্লাহ বৰজন সেইবিলাক আৰু এতিয়া বজাৰৰ পৰা আহিলোঁ এতিয়া ৰুটি খাম এয়া এনেকৈ এটা মৰাই থৈছোঁ এয়া আমাৰ বৰষাই কি ধুনীয়াকৈ বেলিছে তাই বেলাত নাম্বাৰ 1 মই বেয়াই কৰি পেলালোঁ ইফালে চব্জি বনাই আছোঁ ৰুটি দিয়ে খাবলৈ ফ্ৰেণ্ডছ মোৰ ৰুটি বনোৱা হৈ গ'ল এতিয়া জানে গা ধুব আহিছে তোমাক মই ৰখি আছোঁ মই ৰুটি বনোৱা হৈ গ'ল তুমি গা ধুলা আহা আমি ৰুটি খাওঁ এতিয়া মই ধুম খাই লৈ ধুম দেই জানে ধুলে ফ্ৰেণ্ডছ এতিয়া 2টামানে বাজিল ভিনদেউৰ মামাহঁতৰ ঘৰ ইয়াতে হয় মানে আমাক ভাত খাব নিমন্ত্ৰণ দিছে এতিয়া মামাহঁতৰ ঘৰত গৈ আছোঁ ভাত খাবলৈ প্ৰথম যাম মামাহঁতৰ ঘৰত কিবা এটা লৈ যাওঁ আৰু দোকানত আহিছোঁ এইখন দোকানত আহিছোঁ গুণ কি খাইছা কি খাইছা কি কৈছিলি কি কৈছে বৰ্তমান আছে মামাহঁতৰ ঘৰত ন বৰ লাজেই লাগে ভিডিঅ' বনাব ওপৰত ভিউটো Ciao. Bye bye. Sarang ano na lang kasi. Iberate. ভাত পানী খাই লওক আমি ইয়াতে এনজয় কৰি আছোঁ মামাহঁতৰ ঘৰৰ ইভিনিং টাইম মোৰ ভ্লগত উঠা এইটো মামাহঁতৰ মুনু হেল্ল' আমি একেলগৰে হয় এখেতকতো চিনি নাপায় সকলোৱে বিখ্যাত ইনষ্টাগ্ৰামৰ খিলাৰী পম্পী বৈশ্য আপোনালোকে সকলোৱে চাৰ্চ কৰিব নহয় তেখেতক ইনষ্টাগ্ৰামততো সকলোৱে চিনিয়ে পায় কিন্তু ইউটিউব নাই তোমাৰ কি আছে তোমাক নাম পাঠিকা বুলি চিনি পায় আৰু ফ্ৰেণ্ডছ মামাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ চাহ পানী খালোঁ আৰু ইয়াতে কৰ্মশালা হৈ আছে আমি তাত চাব যাব আহিছোঁ বলক আমাৰ লগত কোন আহিছে জান আৰু গুণ মই হাতত ধৰা গুণ তাই মানে আমাৰ পিছে মানে আহিব মানে মাকো কৈ নালাগে তাই আমাক পালে তাকে কৈ নালাগে হয়নে পিছফালে হাতখন ঠিক তেনেকৈ থাকিব গম পালানে তাৰমানে কিয় তেনেকৈ দিছোঁ একটা জেগাত থাকিবলৈ নহ'লে কিছুমান আগত আহিব কিছুমান চাই লোৱা তোমালোকে চাই লোৱা দেই এবাৰ চাই লোৱা 5, 6, 7, 8 5, 6, 7, 8
খিত সাখি খিত তাক খেন খেন কৰ্মশালা চলি আছে মানে বজাৰখন যে দেখাইছিলোঁ আপোনালোকক তেতিয়া সেই বজাৰখনতে হৈছে আৰু মই অলপ আয়ত্তা কৰিলোঁ মানে যিহেতু আমি প্ৰতি বছৰে বহাগত এটা গান ৰিলিজ দিওঁ মানে কভাৰ ভিডিঅ' যিসকলে চোৱা নাই সেই কভাৰ ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত দিওঁ আপোনালোকে চাব আৰু আমি এইবাৰ যিটো বিহু চং কৰিম আমি একদম ধামাকাদাৰ হ'ব আপোনালোকে সকলোৱে চাব এতিয়া আমি আহিলোঁ এতিয়া কি কৰোঁ পিছৰখিনি আপোনালোকে চাই থাকিব কি নাপাওঁ কোৱা খাই লওঁ